guys, welcome back to my channel. আমি গৈ আছোঁ নৰ্থ বিশাৰাম এখন শতাব্দী এখন যায় গুৱাহাটীৰ পৰা এটা 145 নৰ্থ নৰ্মেলি নাযায় মানে হাৰমাতিলৈ যায় হাৰমাতি 7:15 মানত পায় চাব এইখন ট্ৰেইনৰ ইমান ধুনীয়া কি লাগা हेडफोन ही बैग ট্ৰেইনত খানা দিছে এইবিলাক চাহপাতৰ বাগিচাৰ মাজে মাজে আমি গৈ আছোঁ হ'ল মানে ৰাতি হৈ গ'লতো আৰু বেটাৰীও খতম হৈ গ'ল কালি আমি 9:30 মানত আহিম আৰু মৰ্ণিং এতিয়া 9:30 বাজিল উঠোঁতে ইয়াতে গৰু বিহু চলি আছে গৰু ধোৱালে প্ৰায় 5টা বজাতে ধুৱাইছে ইয়াতে এতিয়া আপোনালোকৰ এতিয়া সৰু ল'ৰা বৰ ভাল বাঁহী বজায় তাক দেখাম ধুনীয়া বাঁহী বজাইছে আপোনালোকে ভিডিঅ'টো চাই থাকিম দেই
এয়া চাওক গাইজ গাঁৱৰ সকলো ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাক বিহু মাৰিব ওলাইছে আৰু মাৰা 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 বিহু বজাই দিয়াচোন ভাই বজাব জানানে বিহু চাওক বিহু আহিলে চবকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক আৰু চাওক এতিয়া বিহু
ভাল কৰি দিয়া আৰু এবাৰ 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 দিয়া দিয়া আৰু এবাৰ দিয়া 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 কোৱা আৰু এবাৰ এনে কোৱা এনে এই মাত্ৰ যে ক'লা সকলোকে বিহুৰ শুভেচ্ছা থাকিল। বাই, থেংকছ ফৰ ৱাচিং।